সঁচা কথা কোৱা বাবে গেলিলিওক চাকৰিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। জনপ্ৰিয়তা বা প্ৰভাৱে মিছাকো সঁচা কৰিব পাৰে বা সঁচাকো মিছা কৰিব পাৰে। কিন্তু এইটোও সত্য, জনপ্ৰিয়তা বা প্ৰভাৱৰ শক্তিত এজন মানুহ যিমান ওপৰলৈ গ'লেও এদিন সঁচা কথা পোহৰলৈ আহে। সঁচাক কোনোবাই কৌশল প্ৰয়োগ কৰি ভুল ব্যাখ্যাৰে নিজৰ কেৰিয়াৰ প্ৰজন্মৰ হাতত চিৰস্থায়ী কৰি ৰাখিব বিচাৰিলেও যেতিয়া প্ৰমাণ হয় বা মানুহে বুজি উঠে কথাটো ভুল আছিল, তেতিয়া মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰে। হয়তো তেতিয়া জনপ্ৰিয়তা বা ক্ষমতাত থাকি কৰি যোৱা ভুলটো শুধৰণি কৰাৰ সময় সকলো ক্ষেত্ৰতে নাথাকে। এই প্ৰভাৱ বা জনপ্ৰিয়তাৰ ৰসত পৰি বিখ্যাত বিজ্ঞানী গেলিলিওৰ কি অৱস্থা হৈছিল কম বেছি পৰিমাণে সকলোৱে জানো। তাৰ ভিতৰত এৰিষ্টটলৰ জনপ্ৰিয়তাৰ কবলত পৰি গেলিলিওৱে এটা সময়ত নিজৰ চাকৰিটো হেৰুৱাব লগা হৈছিল। মাত্ৰ 25 বছৰ বয়সতে গেলিলিওই গণিতত উপাধি লাভ কৰি পিছা বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক পদত চাকৰিত যোগদান কৰিছিল। কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ডেকা অধ্যাপক গেলিলিওক পাই সকলোৱে আনন্দ পাইছিল। কিন্তু গেলিলিওৰ কথা বাৰ্তাবোৰ দিনবোৰ যোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে বেয়া পাবলৈ আৰম্ভ কৰিব ধৰিলে। কাৰণ গেলিলিওৱে পুৰণি কিছুমান অলৌকিক মিছা কথাবোৰ আঁতৰাই যুক্তিৰ ভিত্তিত সংস্কাৰ হ'বলৈ সকলোকে শিকাইছিল। সেইটো আছিল গেলিলিওৰ দোষ। গেলিলিওই কি কথা কৈছিল আহক জানি লওঁ। সেই সময়ত প্ৰাচীন গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈ যোৱা কথাবোৰ চিৰসত্য বাণী বুলি গ্ৰীচ দেশৰ মানুহবোৰে মানি চলিছিল। এৰিষ্টটলৰ কথাবোৰ অসত্য বুলি ভাবিব নোৱাৰিছিল। কাৰণ এৰিষ্টটল জীয়াই নাথাকিলেও এৰিষ্টটলে কৈ যোৱা কথাবোৰৰ প্ৰভাৱ গ্ৰীচৰ মানুহৰ বাবে শিলৰ ৰেখাৰ দৰে আছিল। এৰিষ্টটলৰ মতে দুটা বস্তু ওপৰৰ পৰা একেলগে এৰি দিলে গধুৰ বস্তুটো পাতল বস্তুটোতকৈ আগতে আহি মাটিত পৰে, পাতল বস্তুটো গধুৰ বস্তুটোতকৈ পাছতহে মাটিত পৰে। কিন্তু গেলিলিওই এৰিষ্টটলৰ সেই কথা সত্য নহয় বুলি কৈছিল। গেলিলিওৱে কৈছিল যে ওপৰৰ পৰা এৰি দিয়া দুয়োটা বস্তু সমান বেগেৰে মাটিত পৰে। বতাহৰ প্ৰতিৰোধৰ বাবেহে গধুৰ বস্তুটো আগতে মাটিত পৰা দেখোঁ। গেলিলিওক এই কথাৰ বাবে ৰাইজে প্ৰমাণ কৰি দেখুৱাব ক'লে। গেলিলিওৱে স্তম্ভ এটাৰ ওপৰলৈ উঠি গৈ এটা গধুৰ আৰু এটা পাতল বস্তু একে সময়তে পেলাই দিলে। বস্তু দুটা একে সময়তে মাটিত পৰিল। কিন্তু ইমানৰ পাছতো ৰাইজে মানি নললে। কাৰণ এৰিষ্টটলৰ প্ৰভাৱ বা জনপ্ৰিয়তা মানুহৰ মনত অধিক শক্তিশালী হৈ থকা কাৰণে। হাতে কামে দেখুৱাই দিয়াৰ পাছতো ৰাইজে যিদৰে মানি নললে ঠিক তেনেদৰে গেলিলিও নিজৰ স্থিতিত অটল থাকিল। যাৰ বাবে গেলিলিওক পিছা বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল।